নমস্কাৰ, পোনপ্ৰথমতে মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। বিয়াৰ আগদিনাখনৰ কিছু দৃশ্যাংশ মোৰ আগৰ ভিডিঅ' দি দিছোঁ। যদি চোৱা নাই আপোনালোকে গৈ পেলাই চাই ল'ব। মই বিয়াৰ দিনাখনৰ কিছু দৃশ্যাংশ দেখাই আছোঁ। এতিয়া কইনা সাজি কাচি ওলাই আছে। সাজি কাচি ওলাৰ পিছত মই আপোনালোক দেখাই দিম কেনেকুৱা হয়। এইটো কইনা এয়া ওলোৱা হৈ গ'ল। পিনে মই ৰেডি হৈ ল'লোঁ। কইনাৰ নিচিনাই মেটচ কৰি পেলাই কাপোৰ এযোৰ পিন্ধি ল'লোঁ। কেনে লাগিছে জনাব কমেণ্ট কৰি। ফাৰ্ষ্ট টাইম মই বিয়াৰ পিছত বিয়া খালোঁ। এয়া জলপান দি ৰাতিপুৱা 11টা 11:30মান বাজিলে, কাৰণ দুপৰীয়া ভাত খোৱাতে যিহেতু দেৰি হ'ব, সেইকাৰণে অলপ জলপান খাই ল'লে সকলোৱে। মানুহবিলাককো দি আছে, আহি থকা মানুহবিলাকক। আৰু যিহেতু বিয়া বুলি কৈ নানাচিলেনো কেনেকৈ হ'ব, ব'লক তেতিয়াহ'লে এপাক নাচি পেলাই আপোনাক সুবলে মোৰ মনে যায় ৰাতিৰ বুকুত, ধুনীয়া তোৰ মৰম লগা চেহেৰাটো। সুবলে মোৰ মনে যায় ৰাতিৰ বুকুত, লিখিছো মই তোমাৰ নাম কবিতাটো। মনৰ মাজত তোলৈ মৰম আছে বহুত, অ দেহা তুৰুত তুৰুত, অ দেহা তুৰুত তুৰুত। নকৰো ভাই বাপে তলুৱাই টুকৰিলে মই মাঘৰ বিহু, ধুনীয়া তোৰ মৰম লগা চেহেৰাটো। চুবলে মোৰ মনে যায় ৰাতিৰ বুকু, নিজানতে হব দিলম দুবাহু, জনৰে জিৰণি লম
নাচা মেলা হৈ গ'ল, নাচি থাকিলেতো পেট নভৰে, বলক তেতিয়াহ'লে এতিয়া ভাত খাই লওঁ। ভাত খাবলৈ আহিলোঁ। ভাতৰ লগত আইটেম আছিল দালি, চব্জি, মাছ, মাংস, কণী বাকীখিনি আছিল, কিন্তু ভিডিঅ' কৰাহে নহ'ল। তেতিয়াহ'লে এইজন আছে জেঠীমা, গোটেইবিলাকে সেৱা কৰি আছে কাৰণ গোটেইবিলাকতকৈ বহুত ডাঙৰ জেঠীমা, সেইকাৰণে জেঠীমা যাবগৈ। মই জেঠীমাক আগবঢ়াই দিলোঁ, ময়ো সেৱা কৰিলোঁ। এতিয়া আজিলৈ ভিডিঅ'টো এনেকৈ শেষ কৰিলোঁ কাৰণ বহুত দীঘল হৈ যাব। নেক্সট পাৰ্টত বাকীখিনি দি আছোঁ। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।